ভৰিটো দিছে অঁ 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 গুড মৰ্ণিং এভৰিৱান। আৰু আজি মোৰ ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ। এইফালে মই ব্ৰেকফাষ্ট কৰিব লৈছোঁ, ৰুটি, এইফালে আছে বন্ধাকবি ভাজি আৰু বগৰীৰ মিঠা আছে। এতিয়া মই খাই বৈ লওঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ। খাই বৈ হ'ল আৰু তাৰপৰা অলপমান কাম আছিলে কৰিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ এনাই ঘৰলৈ। ব'লক তেতিয়াহ'লে আপোনালোক তাতে লগ পাম এনাই ঘৰতে। এনাই ঘৰ আহি পাই গ'লোহি আৰু মই এতিয়া চাওক ইমান ধুনীয়াকৈ ফুল ফুলি আছে, জবা ফুল। আৰু আপোনালোকক মই বস্তু দেখাম চাওক দেই। দেখিছে তাঁত শাল এখন, এইখন আপোনালোকক মই দেখাম দেই। ইয়াত থকা কিছুমান সঁজুলি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকক এটা বস্তু দেখাম দেই, ৰ'ব চাই থাকক মই ক'ত বহি আছোঁ চাওক। ৰ'ব মই ইয়াৰ কিছুমান সঁজুলি আপোনালোকক দেখাম আৰু নাজানিলে ক্ষমা কৰিব। আৰু আছে তাত এখন সৰু সূতাৰ কি গামোচা ন? হে এই সূতাবিলাকক কয় সৰু সূতা বুলি কয়। আৰু এইটো হৈছে মাকু এইটো চব ভালকৈ দেখাই দিছোঁ মাকু। আৰু এই মাকুটোৰ ভিতৰত সোমাই থকা এই লাঠিডালক কয় গেৰেলি মাৰি। আৰু এইটো হৈছে মহুৰা। তাৰপিছত এইডালক কয় ফৰিং বুলি কয় আমাৰ এইফালে। আৰু এইডাল লাগি আছে যে এনেকৈ ইয়াৰ পৰা ইয়ালৈকে, এইডালক কয় পুতল। আৰু এইখন হৈছে ৰাঁচ এখন। অঁ ইয়াত সাধাৰণতে হেৰি থাকে, এইটো কি দুপতিখন হেৰিয়ৰ থাকে, কাঠৰ থাকে। কিন্তু আমাৰ মানে এইফালে কি কয় এইখন লোহৰ হয়, সেইটো কাৰণে মানে এইটো ইয়াত প্লাষ্টিকৰে দুপতি টাইপৰ হেৰি ব্যৱহাৰ কৰিছে। আৰু এইকেইটা হৈছে নাচনী জৰি বুলি কয় এইবিলাকক। এইবোৰ এনেকৈ নাচনী জৰি পাৰি। অঁ তাৰপিছত এইডাল হৈছে নাচনী জৰি, এইটো হৈছে নাচনী হয় নাই, নাচনী এইটো। আৰু এইকেইডাল হৈছে জখলা, এইফালে এডাল আছে আৰু এইফালে এডাল আছে। এই দুডাল হৈছে জখলা, মানে তাঁতখন এইডালৰ ওপৰত এনেকৈ থাকে। আৰু এডাল ডাংমাৰি, হে এডাল কি বুলি কয় চালিমাৰি, এডাল চালিমাৰি বুলি কয়। তাৰপিছত এইটো হৈছে কাপোৰৰ তুলুঠা হয় নাই? অঁ তলত দেখাম। অঁ এইটো হৈছে কাপোৰৰ তুলুঠা। আৰু সেইফালেতো হৈছে কাপোৰ সূতা মেৰুৱা তুলুঠা। অঁ সূতা মেৰুৱা তুলুঠা। আৰু এইডালত কি বুলি কয়, এডাল ইয়াত চিৰি এপাত দিয়ে হয় নাই, হলি এডাল দি দিছে। অঁ হলি এডাল। তাৰপিছত এইটো হৈছে কাণত দিয়া। অঁ আৰু আপোনালোকৰ মই তলফাল সেইটো বাওঁহাতৰ কাণত দিয়া সেইটো। আৰু এইকেইটা এনেকৈ কৰি পেলাই দিয়ে আৰু এটা এনেকৈ কৰে। তাৰপিছত অঁ এইকেইটা হৈছে গৰকা। আৰু সেইটো এনেকৈ মাটিত পুতি দিয়ে বিশেষকৈ ককৰা ছাগলী খুটি বুলিও কোৱা হয়, হয় নাই? ছাগলী খুটি বুলিও কোৱা হয়। এইকেইটা হৈছে গৰকা। আৰু এইকেইডাল হৈছে গৰকা মানে বখিনিৰ লগত এইটো কিবা জড়িত হৈছে, বখিনিৰ লগত। অঁ ন এইকেইটা গৰকা ৰছী এইকেইডাল। মোক মানে এনাই অকণ সহায় কৰি আছে আৰু এইফালে আমাৰ আপাই সহায় কৰি আছে মানে কোৱাত। এইডাল ডাংমাৰি। তাৰপিছত এইখিনি হৈছে এইখিনি দুখন আছে। এইফালে দুখিনি আছে আৰু এইফালে আছে দুখিনি আছে চাৰিআলি। অঁ চাৰিখিনি আছে। বখিনিৰ লগত মানে নাচনী জৰিডাল জড়িত হৈ আছে। আৰু তাৰপিছত হেৰিও আছে হেৰিডাল হলিমাৰি চিপকাঠি, ওপৰডাল চিপকাঠি, এডাল হলিমাৰি চিপকাঠি, ওপৰডাল এডাল চিপকাঠি, এডাল চিপকাঠি, এডাল হলিমাৰি। ৰাঁচ এনেকৈ বৈ থাকে, ৰাঁচখন এনেকৈ বৈ থাকে। এইকেইজনী হ'ল নাচনী, ক'লি নাই? এইকেইজনী হ'ল নাচনী। এইটো হ'ল ৰাছত লগোৱা বাঘমূৰ বুলি কয়। এইকেইডাল বাঘমূৰ বুলি কয়। বাঘমূৰ। অঁ সেলেক কবি আকৌ। অঁ এইফালে বাঘমূৰ থাকে, এইফালেও বাঘমূৰ থাকে। ৰাছখন ধৰি থাকিবৰ কাৰণে বুলি বাঘমূৰ দিয়া হৈছে। টক্টাৰ টাইপৰ এখনত মানে যিহেতু এখন মাটিত নাই, মানে পকাত আছে, সেইকাৰণে এনেকুৱা হয় এখন। আৰু মাটি তাঁতশাল বুলিয়ে কোৱা হয় ন, মাটি তাঁতশাল বুলিয়ে কোৱা হয়। এখন মানে আমাৰ মামীয়ে বয়, ডাঙৰ মামীয়ে। আৰু এই দেখিছে এইফালে দেখাই দিছোঁ চব গামোচা লগাই থৈছে। মানে ফুল নবচা হেৰি বাৰু গামোচা লগাই থৈছে। ভালকৈ আপোনালোকক দেখাই দিছোঁ। এনেকৈ
এইফালে নেকি এনেকৈ কৰি এনেকৈ সুমিয়াই দিয়ে আৰু ভৰিটো মানে সেই কি গৰকাকেইডালত দি থাকে ন গৰকাকেইডাল আৰু মানে মামীয়ে বৈ আছে আৰু এতিয়া মহুৰাটো শেষ হৈ গ'ল বেলেগ এটা মহুৰা লগাব এতিয়া ৰ'ব মই এতিয়া আপোনালোকক মহুৰাটো কেনেকৈ লগাই দেখাই দিম ইমান টানো নহয় হয়নে এইটো লগাই এনেকৈ লগাই এইটো লগাই দিয়ে ৰখি থাকিবলৈ মানে ওলাই যাবলৈ সেই ফৰিংটো লগাই দিয়ে আকৌ এডালত সেইটো সেনেকৈ সুমিয়াই দিয়ে সেই তলৰ সেই গৰকাকেইটাৰ কিন্তু দিলেহে মানে এইটো এনেকৈ ফাক এটা হয় ইয়াত মই দেখাই দিলোঁ আৰু ৰাজখন এনেকৈ টানি দিব লাগিব ৰছীডাল এনেকৈ আহিবলৈ সূতাডাল আহিবলৈ আৰু এইজোপা আমাৰ এনাই ঘৰৰ জবা ফুল এইজনী আমাৰ এনাই ৰাস্তাত অকণমান খোজকাঢ়ি আছে এইজনী আমাৰ এনাই হৈছে আমাৰ ডাঙৰ মামাৰ ছোৱালী এইফালে এজনী হৈছে আমাৰ এনাই আমি দুজনী একদম ইয়াতে বহি আছোঁ আৰু এজনী আছে ৰ'ব দেখাম দেই হাই কৈ দিয়া গুডু হাই দৌমাৰি দৌমাৰি চবৰ ফেফাই আছে দাঁতকেইটা লুকুৱাই দিয়া তোমাৰ বৰ ধুনীয়া দাঁতকেইটা এইজনী কৈ দিয়া তোমাক অঁ দাঁতকেইটা উলিয়াই কিনে কৈ দিয়া দাঁতকেইটা উলিয়াই হৈছে আমাৰ ডাঙৰ মামাৰ ছোৱালী ভালুক বনিছিলে অঁ ভালু হে অঁ ভালুক বনিছিলে যে আমাৰ মাৰ বাৰ্থডে এইজনী কিবা লিখি আছে সিহঁতে পঢ়ি আছে এইজনী এজনী আমাৰ মামাৰ ছোৱালীয়ে হয় কিবা লিখি আছে তো শিপিনী আহিছে দেই মানে মামী আমাৰ উঠি গ'ল আৰু এতিয়া আমাৰ এক্সপাৰ্ট শিপিনী আহিছে আৰু দেখাই থাকিম দেই কি কৰিব ৰ'ব দেই আপোনাৰ মানে মোক ভিডিঅ' এটা কৰিবলৈ দেখাবলৈ আহিছে আহি বৈ কিনি অঁ ভৰিটো দিছে অঁ 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 এই জোৰকৈ মানে মাৰিব নোৱাৰে একে চাইতে মানে সেইফালে ওলোৱাকৈ মাকোটো মাৰিব নোৱাৰে যে ঠেলা হেঁচা কৰি থাকে ঠেলি আকৌ অঁ দিয়ক আকৌ মই কৈ দিছোঁ তোমাক ক'ত লাগি ধৰিলে মহত লাগি ধৰিলে নেকি অঁ ওলালে অঁ নহয় মহুৰাটো টান হৈছে অঁ হৈ গ'ল অঁ এইফালে মাৰা আকৌ এবাৰ একো নহয় এডাল সেনেকৈ থাকক উলিয়াই দিছোঁ তই গন্ধগুল লগাই দিছ অঁ হৈ গ'ল দিয়া এইফালে মাৰ এইফালৰ পৰা মাৰি দিয়ে অঁ অঁ আমাৰ সৰু শিপিনী অঁ ৰ'বা আকৌ ই মাৰি দিলা এডাল লাগিল নহয় অঁ হৈ যাব একো নাই অঁ আকৌ সিফালে ইটো ভৰি দিয়া অঁ অঁ জোকে দিয়া অঁ অঁ ওলাই গ'ল বাহ মজা ভৰিকেইটা দেখুৱাই দিয়া আকৌ ভৰিকেইটা মই ক'ত দিছোঁ ইয়াত দিছে ভৰিকেইটা অঁ তাৰপিছত আকৌ মাকোটো কোনফালে সোমাইছে দেখাই দিয়া এইফালে সোমাইছে উঠা মই তাঁতখন হেৰি কৰি দিছোঁ দেই অঁ এফালৰ পৰা হেৰি কৰিছে যে তোমাতকৈ মই বেছি এক্সপাৰ্ট অঁ মই নিজে বনাম কিন্তু ফুলজোপা মই ফুলজোপা নিজে বনাম নে সেয়া এনাই ঘৰ
কামৰ পৰা আহি পালোহি আৰু যিহেতু দেওবাৰ আছিলে আজি এপাক ওলাই গ'লোঁ আৰু এনেই আৰু এনাই ঘৰত থকা তাঁতশালখনো দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ কিছুমান তাত থকা সঁজুলি নামো দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যদি ভুল হৈছে ক্ষমা কৰি দিব ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ আকৌ আহিম অন্য এটাৰ ভিডিঅ' সৈতে আজিলৈ আহিছোঁ বাই বাই